Hello everyone, welcome to my YouTube channel. ভিডিওটো মই ৰাতি বনালোঁ কাৰণ কিয় মই আজি যিটো টপিকৰ ওপৰত মই ভিডিওটো বনাবলৈ লৈছোঁ সেইটো হৈছে নাইট স্কিন কেয়াৰ টিপছ হয় একদম সহজ কোনো ধৰণৰ দামী প্ৰডাক্ট ইউজ কৰা নহয় ইয়াতে আৰু সেইটো যিটো মই টিপছ দিম সেইটো আপোনালোক এতিয়া ঠাণ্ডাৰ দিনৰ কাৰণেই হয় বিশেষকৈ কাৰণ ঠাণ্ডাৰ দিন ষ্টাৰ্ট হৈছে অলৰেডি আৰু ঠাণ্ডা দিনত আমাৰ স্কিনবিলাক খুব বেয়া হৈ যায় বহুত বেছি শুকান হৈ যায় তো ঘৰতে আপুনি ৰাতি কেনেকৈ নিজৰ স্কিনৰ কেয়াৰ ল'ব পাৰে তাৰ ওপৰতে মই ভিডিঅ'টো বনালোঁ আহকচোন চাওঁ ভিডিঅ'ত কি আছে কথা জনাবলৈ মই পাহৰি থাকিলোঁ এইটো যিকেইটা মই টিপছ দিম সেইকেইটা অকল ড্ৰাই স্কিনৰ কাৰণে ইউজ কৰিব দেই অইলি স্কিনত ইউজ নকৰিব কাৰণ কিয় মই পাছত বনাইছোঁ আপোনালোকক তেনেহ'লে দেৰি নকৰি মই বস্তুকেইটাৰ ওচৰলৈ যাওঁ যোনকেইটা বস্তু মই আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ প্ৰথমতে এইটো নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় একদম শুকান যোনখিনি ছাল থাকে সেইখিনি নাৰিকল তেল ইউজ কৰিলে মানে ভিতৰৰ পৰা যোনখিনি শুকাই আহে মানে যিহেতু আমাৰ শুকান ছালখনৰ শুকান কিয় হয় আমি পানী নাখালে বা ভিতৰৰ পৰা যেতিয়া মানে এইটো পানীটো শুকাই আহে সেই তেতিয়াই বেছি হৈ যায় আৰু বহুত তেনেকুৱা প্ৰব্লেম আছে ড্ৰাই স্কিন কিহৰ কাৰণে হয় আপোনালোকে সেইখিনিৰ ওপৰত কি মানে এইকেইটা লগোৱাৰ উপৰিও আৰু কি কেয়াৰ ল'ব সেইখিনি মই দিম বাৰু বেলেগকৈ কিন্তু আজি মই থুলমূলকৈ কৈ থৈছোঁ তো ড্ৰাই স্কিন আপোনালোকে খুব পানীও খাব দেই আৰু অকল এইটো লগালে যে একদম পুৰা 100% ভাল যাব সেনেকুৱা কোনো কথা নহয় এইটো খালি ইউজ কৰিব পাৰে এইটো নাম্বাৰ 1ত মই নাৰিকল তেলটো দেখুৱাইছোঁ আপোনালোকক এইটো ইউজ কৰিব তাৰপিছত নাম্বাৰ 2 আমুল বাটাৰ সকলোৰে ঘৰত আছে আমুল বাটাৰ সকলোৱে খাই ভাল পায় তো আমুল বাটাৰটো ইউজ কৰিব একদম পুৰা নেচাৰেল হয় আৰু ভাল পাব আপোনালোকে আৰু নাম্বাৰ 3 আপোনালোকে 3 নম্বৰত এইটো মানে অন্নপূৰ্ণা ঘি হয় এইটো মানে মই বাকীখিনি ঘিউতকৈ এই ঘিউটো অকণ ভাল পাওঁ এইটো ইউজ কৰি চাইছিলোঁ আৰু মই যোনকেইটা বস্তু আপোনালোকক দেখাইছোঁ ইউজ কৰিবৰ কাৰণে এনেকুৱা নহয় যে মই ডাইৰেক্ট আপোনালোকক দি দিছোঁ সেনেকুৱা কোনো কথা নাই মই এইকেইটা বস্তু বহুত দিনৰ পৰা আগৰ পৰা এই 3টা বস্তু ইউজ কৰোঁ মোৰ স্কিনত যেতিয়া মই খুব বেছি ফিল কৰোঁ যে মোৰ স্কিনটো ড্ৰাই হৈ গৈছে তো তেতিয়া মই মানে এইকেইটা ইউজ কৰোঁ ঠাণ্ডা দিনত বিশেষকৈ ইউজ কৰিলে ভাল হয় কাৰণ কিয় গৰম দিনত যদি আমি ইউজ কৰোঁ আমাৰ স্কিনটো আৰু বেছি গৰম উঠি যায় আৰু সেইকাৰণে গৰম ইমান বেছি দৰকাৰ নাই গৰম দিনত ইউজ কৰিবৰ কাৰণে এইকেইটা ঠাণ্ডা দিনত আপোনালোকে ইউজ কৰিব খুব বেছি ভাল পাব ৰিজাল্ট আৰু মই এতিয়া এটা যিকোনো ইয়াৰ 3টাৰ ভিতৰত 3টাটো ইউজ কৰি মই শুব নোৱাৰোঁ ৰাতি তো এটা মই ইউজ কৰি আপোনালোকক দেখুৱাই দিছোঁ তেনেহ'লে আহকচোন মই আপোনালোকক ব্যৱহাৰ কৰি এটা দেখাই দিছোঁ মই আপোনালোকক নাৰিকলৰ তেলটো ব্যৱহাৰ কৰি দেখুৱাম কাৰণ মই এইটো চবতকৈ বেছি ভাল পাওঁ ব্যৱহাৰ কৰি ভিডিঅ'টোত মই দেখুওৱাৰ ধৰণে আপোনালোকে মাছাজখিনি লাহে লাহে কৰি যাব